নবীসকল মই পোনপ্ৰথমে আপোনালোকক আজি আমাৰ কাৰ্বি আংলঙৰ এটা স্থায়ী শান্তি স্বাৰ্থত আপোনালোকে ইয়াৰ আজি আমাৰ এই সভাত অহাৰ কাৰণে মই আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আজি আমাৰ সভাত ইয়াত কাৰ্বি আংলঙৰ যিমানখিনি দল সংগঠন আছে, ৰাজনীতি দল যিমানখিনি আছে, লগতে ছাত্ৰ সংগঠন, কাৰ্বি আংলং যিমান দল সংগঠন আৰু সকলো পলিটিকেল পাৰ্টি লগত লৈ আজি আমি কাৰ্বি আংলঙত যিবিলাক ইলিগেল ইনক্ৰচাৰ PGR BGR সেই সম্পৰ্কে আমি প্ৰায় 3 ঘণ্টা কৰি আমি আলোচনা কৰিছোঁ। আলোচনা কৰি যাতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সেইমতে আমি সিদ্ধান্ত এটা লৈছোঁ যে সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে PGR BGR সেইটো ইনক্ৰচাৰবিলাকৰ ইভেকশ্যন কৰিব লাগে বুলি এটা অৰ্ডাৰ আছে। সেইমতে আমি সিদ্ধান্ত ল'লোঁ। কালিৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা যিবিলাকৰ PGR BGR ইনক্ৰচাৰ আছে তেওঁলোকৰ কাৰণে কালিৰ পৰা আমি নটিচ দিয়া হ'ব। তাৰ লগত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন সেইটো আমি স্কিম বনাব লাগে বুলি কৈছে, মানে SOP বনাব লাগে বুলি কৈছে, সেইটো আমি কালিৰ পৰা আৰম্ভ কৰিম। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি কাৰ্বি আংলঙত ইনক্ৰচাৰ আছে সেই গোটেইখিনি ইনক্ৰচাৰত আমি এটা চেল বনাব। তেওঁলোকৰ সেই চেলটো কোন কোন এৰিয়া ইনক্ৰচাৰ আছে, ফুলনি চাৰ্কুল আৰু য'তে আমাৰ চিলুনিয়ান চাৰ্কুল, ডিফু চাৰ্কুল, দংকামকাম ৰেভিনিউ চাৰ্কুলৰ এলেকাত গোটেইখিনি ইনক্ৰচাৰ মানুহবিলাকক আমি সোনকালে ইভেকশ্যন কৰিবৰ কাৰণে আজি মিটিঙত সিদ্ধান্ত লৈছোঁ। তাৰ বাহিৰেও যিবিলাকৰ PGR BGR বহবাস কৰা চৰকাৰী কামবোৰাবিলাকক আজি সিদ্ধান্ত লৈছোঁ তেওঁলোকৰ চৰকাৰী কামবোৰৰ পৰা আজিৰ পৰা তেওঁলোকৰ আমি এপইণ্টমেণ্টটো বৰ্খাস্ত কৰিবৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে। তাৰ লগতে আমি সিদ্ধান্ত লৈছোঁ অসম চৰকাৰৰ লগত যোগাযোগ কৰি, কাৰণ ল' এণ্ড অৰ্ডাৰ অসম চৰকাৰৰ হাততে আছে, যিমান পাৰোঁ আমি সেই PGR BGR বহবাস কৰা মানুহবিলাকক আমি ইভেকশ্যন কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। আমি কাৰ্বি আংলঙৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত আমি কোনো ইভেকশ্যন নকৰে। ইয়াত সদায় এই PGR BGR বসবাস কৰা অকল বেলেগ বেলেগ মানে নন ট্ৰাইবেলৰ নহয়, ট্ৰাইবেলবিলাকক বসবাস কৰা আছে। ইয়াত কাৰ্বিও আছে, বড়ো আছে আৰু তিৱাও আছে, বিহাৰী আছে, বেংগলী আছে, নেপালী আছে, সকলো জাতি জনগোষ্ঠীবিলাক তাত বসবাস কৰি আছে ইনক্ৰচাৰ। তেওঁলোকৰ কাৰণে আমি এজ পাৰ সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে আমি ইভেকশ্যন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আজি। আৰু আমি সকলো জাতি জনগোষ্ঠীৰ লগত আমি সংঘাত নকৰোঁ। আৰু যিটো নেকি সুপ্ৰিম কোৰ্টৰ ৰায়দান দিয়া সেইমতে আমি সেইটো ইভেকশ্যন প্ৰচেছটো আমি কৰিম। ইয়াৰ ভিতৰত কিবা সুধিবলগীয়া আছে? হাৱাইপুৰ মোজা দংকামকাম চাৰ্কুলৰ আণ্ডাৰ 1983 আছে পৰিয়াল আছে। টোটেল পপুলেশ্যন আছে 9865 পৰিয়াল আছে। তাৰপিছত চিলুনিয়ান চাৰ্কুল 0, ফুলনি চাৰ্কুল আছে 103 পৰিয়াল এটাক বসবাস কৰিছে। সেই গোটেইখিনি কথা আমি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আমি মানিছোঁ। আৰু অসম চৰকাৰৰ সেইটো PGR BGR বসবাস কৰা মানুহবিলাকৰ ইভেকশ্যন কৰিছে। সেইমতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সেইটো আজি সিদ্ধান্ত লৈছোঁ। আৰু সকলো পলিটিকেল পাৰ্টি দল সংগঠন আজি আছে আৰু গোটেইখিনিয়ে সেইটো এটাই সিদ্ধান্ত লৈছে যে এইটো PGR BGRটো সোনকালে ইভেকশ্যন কৰিব লাগিব। উচ্ছেদটো হ'ব, উচ্ছেদ হোৱাৰ পিছতো পৰিয়ালখিনিতো আকৌ এই সেই পৰিয়ালবিলাকৰ লগত কেনেকৈ হ'ব সেইটো আমি পিছত পৰ্যায়ক্ৰমে আমি আলোচনা কৰিম। বৰ্তমানলৈকে আজি মিটিংখনত আজি সিদ্ধান্ত ল'লে আমি পৰ্যায়ক্ৰমে আমি সিদ্ধান্ত আজি আলোচনা কাউন্সিল তৰফৰ পৰা
বিভিন্ন দল সংগঠনক ৰাজনীতি অৰাজনীতি সংগঠনক নিমন্ত্ৰণ কৰা এই আলোচনাৰ আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি পজিটিভ বুলি আমি ভাবিছোঁ আৰু আমি আশা ৰাখিছোঁ কমিউনেল ফেব্ৰিকেশ্যন যাতে নাযায় কিছু দুষ্কৃতি মানুহবিলাকে বিয়পিব বিচাৰি আছে যে কাৰ্বি বিহাৰী আচলতেতো কাৰ্বি বিহাৰীৰ কথাই নাহে এটাই কথা যে PGR VGR এৰিয়া সেই এভিকশ্যন হ'ব লাগে কাৰণ এইখন সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰেই আছে এইটো আমি কোৱা কথা নহয় গতিকে PGR VGR এভিকশ্যন হ'ব লাগে এই দাবীৰে ৰাইজে ওলাই আহিছে ওলাই অহাৰ পিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিল কৰিবলৈ বাধ্য হৈছে আৰু ইয়াত কোনো কনফিউজন কৰিব নালাগে অসমভাষী বা ভাৰতভাষী মানুহ কোনো মানুহে আতংকিত হ'ব নালাগে বিহাৰী মানুহবিলাকো থাকিব পাৰিব কাৰ্বি আংলঙতে আছে আগৰ পৰাও আছে এতিয়াও আছে ভৱিষ্যতলৈকেও থাকিব যি ইণ্ডিজিনিয়াছবিলাক কোনোবা যদি ডকুমেণ্টছ নাই কোনোবা ইলিগেল আছে সেইটো বেলেগ কথা কিন্তু এই বৰ্তমান যিটো ইছ্যু যে কমিউনিয়েল ফেব্ৰিকেশ্যন কোনোবা কৰিছে আপোনালোকৰ থ্ৰুদি মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়া থ্ৰুদি মই অনুৰোধ কৰিব বিচাৰিছোঁ যে কমিউনিয়েল ফেব্ৰিকেশ্যন নিউজটো আপোনালোকে অন্ততঃ নবজাব এইখন আজি শান্তিপূৰ্ণভাৱে আলোচনা হৈছে এই আলোচনাত এটা ফ্ৰুটফুল বুলি আমি ভাবিছোঁ तुम चलो लापेन पिनिजा समय तक कार्बिंगलों तुम मस काउंसिल कचहरी तुम समय इसी निंगे थे पेन itu mahal langsung निंगे थे मंगे तुम make kripu nak nelo avi pu nak nelo pen rat तुम mang kang cil kalang ira dugar pen cesong nak nelo pen tulpo lapen karbi si ke hai lo karbi hai elo karbi hai elo karbi hai elo nasi coro lo Ni tum